হেল্ল' সকলোকে ৱেলকাম বেক টু আৱাৰ চেনেল লাৰ্ণ উইথ মি। আজি আমি আপোনালোকৰ ওচৰত পঢ়িবলৈ আৰম্ভ কৰিম শংকৰদেৱৰ বিষয়ে ৰচনা বা শংকৰদেৱ এছে ইন আছামিজ। শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ আৰম্ভণি। অসমত যুগে যুগে ভালেমান মহান ব্যক্তিৰ জন্ম হৈছে। ধৰ্ম, ৰাজনীতি, সংস্কৃতি, সাহিত্য, ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰত এইসকল ব্যক্তিয়ে মূল্যৱান অৱদান আগবঢ়াইছে। অসমৰ জাতীয় জীৱনৰ তেনে এগৰাকী মহান ব্যক্তি হ'ল শ্ৰীমন্ত শংকৰদেৱ। জীৱন পৰিচয়। 1449 খ্ৰীষ্টাব্দত বৰদোৱাৰ ওচৰৰ আলিপুখুৰী নামী ঠাইত শংকৰদেৱৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম কুসুম্বৰ হিৰমণি ভূঞা আৰু মাতৃৰ নাম সত্যসন্ধা। নিচেই কম বয়সতে তেওঁ পিতৃ-মাতৃৰ মৃত্যু হোৱাত বুঢ়ীমাক খেৰসুতিয়ে তেওঁক মহেন্দ্ৰ কন্দলী নামে এজন আচাৰ্যৰ টোলত নামভৰ্তি কৰি দিয়ে। তাত একানপতীয়াকৈ অধ্যয়ন কৰি তেওঁ 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ স্মৃতি আদি শাস্ত্ৰত পাণ্ডিত্য লাভ কৰে। শিক্ষা শেষ কৰি শংকৰদেৱে গৃহস্থ জীৱনত প্ৰৱেশ কৰে। কিন্তু মনু নামৰ কন্যা সন্তান এটি জন্ম দিয়েই তেওঁৰ পত্নীৰ মৃত্যু হয়। পত্নীৰ অকাল বিয়োগক লৈ শংকৰদেৱৰ মনত বৈৰাগ্য উপজে। সেয়ে কন্যা সন্তানটিক কম বয়সতে বিয়া দি তেওঁ তীৰ্থ ভ্ৰমণলৈ ওলায়। সুদীৰ্ঘ 12 বছৰ তেওঁ তীৰ্থ ভ্ৰমণ কৰে। তেওঁ কাশী, মথুৰা, গয়া, জগন্নাথ, হৰিদ্বাৰ, প্ৰয়াগ, দ্বাৰিকাশ্ৰম আদি তীৰ্থস্থানবোৰ পৰিভ্ৰমণ কৰে। অসমৰ জাতীয় জীৱনলৈ তেওঁৰ অৱদান বিচিত্ৰ আৰু বহুমুখী। অসমীয়া জাতীয় জীৱনৰ বুনিয়াদ প্ৰতিষ্ঠাতো শ্ৰীমন্ত শংকৰদেৱৰ অৱদান আছে। তেওঁ অসমৰ পূৰ্ব-ভৈয়ামে সকলোতে ধৰ্ম প্ৰচাৰ কৰিছিল। শংকৰদেৱে অসম আৰু ভাৰতৰ মাজত সংযোগ সেতু নিৰ্মাণ কৰিছিল। অসমীয়া সাহিত্য সংস্কৃতি তেওঁৰ অৱদান যাউতি যুগীয়া। অংকীয়া নাচ, বৰগীত, ভটিমা, তত্ত্বমূলক গ্ৰন্থ আদিৰে তেওঁ আমাৰ জাতীয় সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে। সামৰণি। অসমীয়া সমাজ সংস্কৃতিৰ সকলো দিশ সমৃদ্ধি কৰি 1564 খ্ৰীষ্টাব্দত প্ৰায় 120 বছৰ বয়সত কোচবিহাৰৰ ভেলা মধুপুৰত তেওঁৰ মৃত্যু হয়। শাৰীৰিকভাৱে তেওঁ আজি আমাৰ মাজত নাই, কিন্তু মানসিকভাৱে তেওঁ আমাৰ মাজত সদায়ে জীয়াই থাকিব। সমাপ্ত। ধন্যবাদ। ভিডিঅ'টোৰ পৰা অলপ উপকৃত হ'লে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।